আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইতিমধ্যে হৈ যোৱা 2025 চনৰ উইম্বলডন টেনিছ টুৰ্ণামেণ্টৰ খিতাপ কোনে লাভ কৰিবলৈ সক্ষম হ'ল আৰু লগতে আলোচনা কৰিম উইম্বলডনৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব উইম্বলডন চেম্পিয়নশ্বিপ কেতিয়া গঠন হয়? ইয়াৰ উত্তৰ হ'ব 1887 চনত। 2 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন চেম্পিয়নশ্বিপৰ প্ৰথম সংস্কৰণ কেতিয়া অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব 1877 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন চেম্পিয়নশ্বিপ 2025 কিমানতম সংস্কৰণ আছিল? আৰু ইয়াৰ উত্তৰ হ'ব 138তম। 4 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন চেম্পিয়নশ্বিপ কি খেলৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰ হ'ব লং টেনিছ। 5 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডনৰ খিতাপ আটাইতকৈ কোনে বেছিবাৰ দখল কৰিবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ব ৰজাৰ ফেডেৰাৰ। তেখেতে মুঠতে 8 বাৰ এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। 6 নম্বৰ কুৱেশ্যনটো হ'ব বছৰত মুঠতে লন টেনিছৰ কিমানটা গ্ৰেণ্ড শ্লেমৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়? আৰু ইয়াৰ উত্তৰ হ'ব 4টা। আৰু সেই 4টা হ'ল অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, উইম্বলডন আৰু US অ'পেন। ইয়াৰে অষ্ট্ৰেলিয়ান অ'পেন আৰু US অ'পেন হাৰ্ড কৰ্টত খেলা হয়। তাৰপিছত ফ্ৰেঞ্চ অ'পেন ক্লে কৰ্টত আৰু উইম্বলডন গ্ৰাছ কৰ্টত খেলা হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব লণ্ডন, ইংলেণ্ডৰ লণ্ডনত। 8 নম্বৰ কুৱেশ্যন উইম্বলডন 2025 পুৰুষৰ শাখাত খিতাপ কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব জানিক চিনাৰ। তেখেত হ'ল ইটালীৰ খেলুৱৈ। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ল উইম্বলডন 2025 মহিলা শাখাৰ খিতাপ কোনে দখল কৰে? ইয়াৰ উত্তৰ হ'ব ইগা স্বাটেক। তেখেত হ'ল পোলেণ্ডৰ খেলুৱৈ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন 2025 মিক্স ডবল শাখাত খিতাপ কোনে দখল কৰে? ইয়াৰ উত্তৰটো হ'ব চিম বাৰিক আৰু কাটৰিনা স্নিহিকোভা। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন 2025 মেন্স ডাবল শাখাত খিতাপ কোনে দখল কৰে? ইয়াৰ উত্তৰ হ'ব জালিয়ান কেছ আৰু লিয়াৰ্ড গ্লাছপৌল। 12 নম্বৰ কুৱেশ্যনটো হ'ব উইম্বলডন 2025 ৱমেন্স ডাবল শাখাত খিতাপ কোনে লাভ কৰে? ইয়াৰ উত্তৰ হ'ব ভেৰনিকা কুদাৰমেটভা এণ্ড এলিছা মাৰ্টিন। এলিছা মাৰ্টিন আৰু ভেৰনিকা কুদাৰমেটভাই 2025 চনৰ উইম্বলডনৰ ৱমেন্স ডাবল শাখাৰ খিতাপ লাভ কৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।